হঠাৎ মোৰ চুলিকোছা বহুত বেছি বেয়া হৈ গৈছিল। ৰাজস্থানৰ পৰা ঘূৰি অহাৰ পিছত মোৰ চুলিৰ একেবাৰে ৰূপ নোহোৱা হৈছিল। চুলি খুব বেছি সৰিছিল, যথেষ্ট উফি হৈছিল আৰু চুলিৰ মোৰ যিটো নেচাৰেল চাইন, যিটোৰ কথা আপোনালোকে সাধাৰণতে মোৰ ভিডিঅ'সমূহত কৈ থাকে, সেই চাইনটো একেবাৰে নোহোৱা হৈছিল আৰু বহুত বেছি চিন্তিত হৈছিল। গতিকে চুলিকোছাটো নষ্ট হৈ যাবলৈ দিব নোৱাৰি মই এটা সমাধান উলিয়ালোঁ। যদি আপোনালোকৰ চুলি সৰিছে বা ফাটিছে বা চুলিৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে এই কামটো কৰিব। আৰু এতিয়া চাওক মোৰ চুলিখিনি একদম আগৰ দৰে হৈ গ'ল। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আৰু বিহু পালেহিয়ে নহয়নে? কিন্তু বিহুৰ আগতে নিজৰ ছাল চুলিৰ যতন লোৱাটো খুব বেছি জৰুৰী। আৰু আপোনালোকে ইতিমধ্যে প্ৰিভিউ দেখিয়ে গম পাইছে যে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। আৰু আপোনালোকে এটা কথা জানে যে মই ছাল চুলিত সদায় প্ৰাকৃতিক গুণেৰে সমৃদ্ধ সামগ্ৰীসমূহে ব্যৱহাৰ কৰোঁ আৰু পৰাপক্ষতটো মই ঘৰুৱা সামগ্ৰীয়ে ব্যৱহাৰ কৰোঁ। আৰু আজি মই আপোনালোকক মই চুলিত কি শ্যাম্পু ইউজ কৰোঁ সেইটো দেখুৱাম। আৰু আপোনালোকক মই জনাইছোঁৱে যে ইতিমধ্যে যে মই যেতিয়া ফুৰিবলৈ গৈছিলোঁ, ৰাজস্থান গৈছিলোঁ, মোৰ চুলিখিনি একেবাৰে বেয়া হৈ গৈছিলে আৰু তাৰ পানীত কেইবাদিনো চুলি ধোৱাৰ পিছত চুলিৰ একদম চাইন নাইকিয়া হৈ গৈছিলে, একদম শুকান হৈ গৈছিল আৰু তাৰ পৰা অহাৰ পিছত চুলি খুব সৰিছিল, তাৰ লগতে উফিৰ সমস্যাও হৈছিলে। গতিকে এই আটাইবোৰ সমস্যাই মোৰ চুলিকোছা আচলতে বেৰি ধৰিছিল আৰু এতিয়া লাহে লাহে আকৌ আগৰ নিচিনা হ'বলৈ আৰম্ভ কৰিছে। কিন্তু আগৰ নিচিনা হোৱাৰ ক্ষেত্ৰত মোক এটা শ্যাম্পুৱে বিশেষকৈ সহায় কৰিছে, যিটো শ্যাম্পু আজি মই বহু দিনৰ পৰাই লগাই আহিছোঁ আৰু আপোনালোকক মই আগতেও জনাইছোঁ এই শ্যাম্পুটোৰ বিষয়ে। আৰু এইটো হৈছে, এইটো চাওক, নেচাৰ চিয়ৰৰ জং শ্যাম্পু আৰু এইটো চাওক 100% নেচাৰেল। আৰু আপোনালোকে এটা কথা জানেই যে নেচাৰ চিয়ৰৰ সামগ্ৰীসমূহ 100% নেচাৰেল হয়, প্ৰাকৃতিক গুণেৰে সমৃদ্ধ প্ৰতিটো প্ৰডাক্ট। আৰু মই আজি আপোনালোকক দেখুৱাইছোঁ এইটো নেচাৰ চিয়ৰৰ জং শ্যাম্পু। মই এতিয়া চুলি ধুম, চুলি ধোৱাৰ আগতে আপোনালোকে মোক বহুতে সুধি থাকে যে মই কি শ্যাম্পু চুলিত ব্যৱহাৰ কৰোঁ। গতিকে আপোনালোকক দেখুৱাই দিছোঁ মই ব্যৱহাৰ কৰোঁ এইটো নেচাৰ চিয়ৰৰ জং শ্যাম্পু। এইটো চাওক, এণ্টি ডেণ্ড্ৰাফ, এণ্টি হেয়াৰ ফল, ৰিষ্ট'ৰ চাইন। মোৰ ডেণ্ড্ৰাফো হৈছিলে আৰু যথেষ্ট হেয়াৰ ফল হৈছিলে আৰু চাইন নোহোৱা হৈছিলে। গতিকে এই গোটেইকেইটা সমস্যাৰ পৰা হাত সাৰিবলৈ মই এই শ্যাম্পুটো ব্যৱহাৰ কৰিছোঁ। আৰু এইটো 300 ml বটল আৰু ইয়াৰ দামটো হৈছে 390 টকা। যদিও অলপমান দামটো বেছি, তথাপিও ই কাম কিন্তু সাংঘাতিক ধৰণে কৰে। আৰু আপোনালোকে এটা কথা লক্ষ্য কৰে যে মোৰ হাজবেণ্ডৰ চুলি কম, মানে চুলি সৰিছিল, তেখেতৰ আগতে বহুত চুলি আছিলে কিন্তু কিবা কিবি কাৰণত চুলি সৰিছিলে আৰু একোৱেই মানে তেওঁ মানে কাম কৰা নাছিলে আৰু কিবা কিবি লগাবলৈও অলপ অসুবিধা পায়। কিন্তু তেওঁ এটা কাম কৰে যে শ্যাম্পু কৰে। যেতিয়াৰ পৰা এই শ্যাম্পুটো কৰিছে তেওঁ চুলি গজিবলৈ আৰম্ভ কৰিছে। আপোনালোকে আজিকালি অকণমান চাগে মানে ভিডিঅ'ত ওলালে দেখিলে গম পায় যে অলপমান চুলি ওলাইছে আৰু এই শ্যাম্পুটোৱে সেই চুলি ওলোৱাত সহায় কৰিছে। তাৰ লগতে এটা কথা জনাওঁ যে চুলিৰ কাৰণে যিসমূহ হাৰ্মফুল কেমিকেল, পেৰাবিন, ছালফেট, আৰু এই শ্যাম্পুটো সম্পূৰ্ণ ফ্ৰী হয়, ছালফেট ফ্ৰী, পেৰাবিন ফ্ৰী। এয়া চাওক, 100% নেচাৰেল। আৰু এই শ্যাম্পুটো এটা আয়ুৰ্বেদিক প্ৰপাৰ্টি থকা হয়, আয়ুৰ্বেদিক প্ৰপাৰ্টি মেডিচিন লিখাই আছে দেখিছে। আৰু ইনগ্ৰিডিয়েণ্টছত আছে এয়া চাওক, এল'ভেৰা, আমলা, বাহেদা, চিকাকাই, আৰিঠা, হাৰাত, মেথি, নিম, শ্যাম্পু বেছ। আৰু যিকেইটা প্ৰাকৃতিক সামগ্ৰী আমাৰ চুলিৰ কাৰণে বহুত বেছি ভাল। আৰু আমি আমলখি বা এল'ভেৰা এইবোৰতো মই লগাই আপোনালোকক চুলিত দেখুৱাই থাকোঁ। যদি এটা শ্যাম্পুতে গোটেইখিনি সামগ্ৰী থাকে তেতিয়াহ'লে শ্যাম্পুটো কিমান বেছি ভাল হ'ব আপোনালোকে জানে। আৰু এতিয়া মই চুলিকোছা ধুই লওঁ বলক, তাৰপিছত আপোনালোকক লগ পাম। শ্যাম্পুটো এয়া এনেদৰে মই অকণমান পানীত গুলি লওঁ আৰু এইটো কাৰ কাৰ অভ্যাস আছে জনাবচোন। আৰু এই শ্যাম্পুটোত একেবাৰে উগ্ৰ গোন্ধ নাই, একেবাৰে একদম মিঠা মিঠা গোন্ধ। আৰু এতিয়া মই ধুনীয়াকৈ চুলিখিনি ধুই লওঁ, তাৰপিছত আপোনালোকক লগ পাম। চুলি ধুলোঁ আৰু ধোৱাৰ পিছত এয়া শুকালেও। আৰু জোনাকক যিহেতু স্কুলত থ'বলৈ গ'লোঁ সেইকাৰণে ল'ৰালৈকে ভিডিঅ' কৰা নহ'লে। আৰু এতিয়া আপোনালোকক দেখুৱাইছোঁ, এয়া চাওক মোৰ চুলিখিনি। আপোনালোকে দেখি পেলাই নিশ্চয় গম পাইছে আৰু প্ৰিভিউটো গম পালে যে মোৰ চুলিখিনি ভাল হৈ গ'ল, পুনৰ আগৰ দৰে হৈ গ'ল এই শ্যাম্পুটো ব্যৱহাৰ কৰাৰ ফলত, নেচাৰ চিয়ৰৰ জং শ্যাম্পুটো। আৰু আপোনালোকেও এইটো শ্যাম্পু ব্যৱহাৰ কৰিব পাৰে। আনকি মোৰ মানুহজনৰ মূৰতো চুলি আহিছে, মোৰ সৰাটো কিন্তু সঁচাকৈ বন্ধ হৈ গ'ল। আগতে এনেদৰে টানি দিলেই চুলি আহে, এতিয়া চাওক এডালো চুলি নাই, দেখিছে? চাওক এতিয়া এডালো চুলি নাহে। এনেকুৱা সময় আহিছিল মানে একদম টানিলে চুলি সৰহকৈ গুচি আহে আৰু উফি যে বহুত বেছি হৈ গৈছিলে। আৰু এতিয়া আকৌ আগৰ নিচিনা হৈ গ'ল। আৰু আপোনালোকে যদি এই নেচাৰ চিয়ৰৰ জং শ্যাম্পুটো ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে মই লিংক দি থৈছোঁ, কমেণ্টত পিন কৰি থৈছোঁ লিংক। গতিকে আপোনালোকে সেই লিংকত গৈ ধুনীয়াকৈ কিনিব পাৰিব। সঁচাকৈ এটা বহুত বেছি ভাল শ্যাম্পু। আৰু ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু লগতে আপোনালোক উপকৃত হৈছে। গতিকে বাই বাই।